নমস্কাৰ বন্ধুসকল, আজি আমি ইনকিউবেটৰ মেচিনৰ হিউমিডিটিৰ ওপৰত আলোচনা কৰিব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আমি এই মেচিনটোত হিউমিডিটিটো চেক কৰিবৰ কাৰণে এই মিটাৰটো ব্যৱহাৰ কৰিছোঁ আৰু আপোনালোকে হয়তো দেখা পাইছে এই মিটাৰত হিউমিডিটি আছে 31%। আৰু এই মেচিনটো ঢাকনিটো খোলাৰ কাৰণে ইয়াৰ যিটো হিউমিডিটি আছে এইটো 30% দেখাই আছে। এইটো কিন্তু উপযোগী হিউমিডিটি নহয়। এতিয়া আপোনালোকে চাই থাকিব ইয়াত যিটো হিউমিডিটি আছে এইটো আমি কেনেকৈ বঢ়াওঁ বা বেছি কৰিবৰ কাৰণে আমি কি কৰোঁ সেইটো শেষলৈকে চাই থাকিব। বাল্বৰ তলত এটা পাত্ৰ ৰাখিছোঁ, পানীৰ পাত্ৰ। দুই চাইডে দুটা বাল্ব আছে, তাৰ তলত এটা পানীৰ পাত্ৰ আছে আৰু এই পাত্ৰ দুটাত সম্পূৰ্ণকৈ পানী দি থোৱা আছে হিউমিডিটিটো বাঢ়িবৰ কাৰণে। আৰু ইয়াৰ ঢাকনিটো মাৰি দিয়াৰ পিছতো যদি হিউমিডিটিটো কমি থাকে তেতিয়াহ'লে আমি এটা স্প্ৰে আছে, স্প্ৰেটো অলপ পানী স্প্ৰেটো কৰি দিওঁ যাতে ইয়াৰ হিউমিডিটিটো বাঢ়ি যায়। আপোনালোকক দেখাই দিওঁ এইটো কেনেকৈ স্প্ৰে কৰোঁ। এই মেচিনটোৰ ছাইডত আমি এনেকৈ স্প্ৰে কৰি দিওঁ যাতে ইয়াৰ হিউমিডিটিটো বাঢ়ি যায়, সঠিক উপযোগী হিউমিডিটি পায়। আৰু পোৱালি জগোৱাৰ সময়ত আমি ইয়াৰ ওপৰত কণীবিলাকৰ ওপৰত কম পৰিমাণে স্প্ৰে কৰি দিওঁ যাতে হিউমিডিটিটো পাই থাকে। হিউমিডিটিটো বঢ়োৱাৰ কাৰণে আৰু এটা উপায় আছে, এইটো বহুতেই নাজানে। সেইটো হৈছে এখন কাপোৰ ইয়াৰে তিতাই লৈ এই বাল্বৰ তলত ৰাখি দিব লাগে। ইয়াত এনেকৈ ৰাখিব বা ইয়াত এই বাল্বৰ ওচৰত ওলমাই ৰাখিলে বেছি ভাল হয়। এই কাপোৰখন ৰখাৰ ফলত হিউমিডিটিটো বাঢ়ি যায় আৰু কোনো ধৰণৰ প্ৰব্লেম নাপায় আৰু হিউমিডিটিটো কমি নাথাকে। যিসকলে নতুনকৈ ইনকিউবেটৰত কণী হিটচিং কৰিব বিচাৰিছে আৰু যিসকলে কৰি আছে তেওঁলোকে যদি ইনকিউবেটৰত যিটো হিউমিডিটি আছে এইটো বঢ়োৱাত যদি অসুবিধা পাই আছে এইটো একবাৰ কৰি চাব পাৰে, ইয়াত নিশ্চয় ভাল ফলাফল পাব। আৰু এই হিউমিডিটিটো কিমান ৰাখিব লাগে, কি কণীত কিমান ৰাখিব লাগে সেইটো এবাৰ ক'ব বিচাৰিছোঁ যিসকলে নতুনকৈ কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে। আৰু চাওক, লোকেল কণীৰ ক্ষেত্ৰত আপোনালোকে প্ৰথম অৱস্থাত হিউমিডিটিটো 60ৰ পৰা 70 ৰাখিব। আৰু হিউমিডিটিটো হৈছে এইটো, ইয়াত যিটো পাৰ্চেণ্টেজ দেখাইছে এইটোকে হিউমিডিটি বুলি কয়। আৰু লোকেল কণীত একেবাৰে শেষ সময়ত মানে 15 দিনৰ পিছত আপোনালোকে হিউমিডিটিটো 70ৰ পৰা 80 ৰাখি দিব। যদি কিবা কাৰণত প্ৰথম অৱস্থাত হিউমিডিটিটো বেছি হৈ যায় তেনেহ'লে পানীটো অলপ কম কৰি দিব আৰু স্প্ৰেটো নকৰিব। আৰু আপোনালোকে হাঁহৰ কণীৰ ক্ষেত্ৰত হিউমিডিটিটো 70ৰ পৰা 80 ৰাখিব আৰু 20 দিনৰ পিছত আপোনালোকে হিউমিডিটিটো 80ৰ পৰা 90 ৰাখিব, তেতিয়াহ'লে ভাল ফলাফল পাব। আৰু মই আজি এইখিনিতে জনালোঁ যে ইনকিউবেটৰত যিটো হিউমিডিটি আছে সেইটো কেনেকৈ কণ্ট্ৰল কৰিব লাগে, নিয়ন্ত্ৰণ কৰিব লাগে। আৰু আমাৰ ভিডিঅ'বোৰ যদি ভাল লাগে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ।